এইটো अंदर में ढुका देता हूँ এনেকৈ ভৰাই দিছোঁ তো এনেকৈ ভৰাই তো চা সিজা নাই তো কৈছোঁ নহয় মই এলা সিজিলে মাৰিছিলি এলা সিজিলে চফা কৰি দিলোঁ এজনী আছে এজনী ভাত লগত খাম এজনী বাকী কাঁহী চফা Ladies and gentlemen, are you ready? তো হে গাইছ মানে কি হ'ল কেছটো কি ভিডিঅ' বনাম কি নবনাম ভাবিছিলোঁ মানে তো শেষত মই এটাই ভাবিলোঁ আৰু যে আজি মাছ এইখিনি মাছ দেখাই দেখিম ইয়াত এইখিনি মাছ আছে মাছ আছে তো গাইছ মানে কি হ'ল অকল মাছ পুৰিম আজি মাছ পাতত দি পুৰিম আৰু একদম খাম চাই থাকক ভিডিঅ' খাতৰা মজা লাগিব এতিয়া কি বম লাগিব আজি মাছ চাছ পুৰিম পূৰা জুইত পুৰিম চাওক বাৰু বাচিছোঁ মাছটো জীয়া মাছ তাজা মাছ একেবাৰে তো ভিডিঅ' যদি নেচাই লোকচান হ'ব চাওক ভিডিঅ' মজা লাগিব দেই তো গাইছ এতিয়া মানে কি হ'ল পাতত যদি পুৰি খাব হ'লে তেতিয়া মানে পাতত দি খাব হ'লে তো মোক পাত লাগিব কলপাতটো ল'ম লগতে আকৌ কি কয় এইটো হালধি পাত ল'ম হালধি পাতত মেইন বান্ধিম তাৰ ওপৰত কলপাত বান্ধিম কাৰণ কি হালধি পাতটো ডাঙৰ নহয়তো সেইকাৰণে কলপাতটো কাটি ল'ম মানে জোখত কাটি ল'ম দুখিলা হ'লে হৈ যাব দুখিলা লৈছোঁ এই দুখিলা মেইন ওপৰত বান্ধিম বা তলত দিম হেৰি পাত হালধি পাত চাই থাকক ভিডিঅ' মজা লাগিব তো গাইছ মানে হালধি পাতো আছে এভেইলেবল হালধি পাত আছে পাতত হালধি পাত তিনি আছিলে হৈ যাব ন মানে এতিয়া মোক হেৰি লাগিব আৰু ৰচুন আদা আৰু কি কয় এইটো জলকীয়া ৰচুন আদা জলকীয়া মানে মই এনেকৈ চিম্পুলকৈ এনেকৈ ইয়াত দি লৈছোঁ এইখিনি পিচি ল'লোঁ হৈ গ'ল বেছি পিছা নাই অলপ পিছিলোঁ তো এতিয়া তাত সানি ল'ম সানিলে মাছখিনি সানি মেলি কি খতৰনাক লাগিব এতিয়া মই লৈছোঁ এইটো অলপ হালধি লৈ লৈছোঁ হালধি ইয়াত মাছত দি লওঁ হা এনেকৈ দি লৈছোঁ এনেকৈ এইটো হালধি বেছি দিম অকণমান দিম সানি দিম তাৰপিছত আহি যাব নিমখ দি থৈ দিওঁ একটু বেছি নিদিওঁ নিমখ হৈ যাব তাৰপৰা এতিয়া দি দিম সেইখিনি মই পিচি থৈছিলোঁ সেইখিনি দি দিম এনেকৈ মই হাতেৰে মিক্স কৰিছোঁ দিয়াটো হাতেৰে এনেকৈ মিক্স কৰিছোঁ তাৰপৰা যিখিনি আদা এইখিনি ৰচুন চুনি আছে এই ৰচুন আদা এইখিনি মই ভৰাই দিম মাজত ভৰাই দিম মাছৰ মানে এনেকৈ মাছ ধৰি লৈছোঁ এই হৈ যাব এনেকৈ ভৰাই দিম আৰু এইবোৰ তো গাইছ এতিয়া মানে কি হ'ল এতিয়া মই এই চাওক এইখিনি মই পাতখিনি লৈ লৈছোঁ পাতখিনি এইখিনি হালধি পাত এইটো কলপাত এইখিনি হালধি পাত লৈ লৈছোঁ তাৰপৰা এইখিনি চাওক এইখিনি মাছখিনি এনেকৈ কৰি লৈছোঁ চব সানি লৈছোঁ মানে এইটো তাৰপিছত কি হ'ল এতিয়া মাছখিনি মানে এজনীকে ইয়াত দিম এতিয়া এনেকৈ হালধি পাতৰ মাজত এনেকৈ দি দিছোঁ এনেকৈ দি দিছোঁ দেই পূৰা জলকীয়া চব সানি দিছোঁ বাৰু ইয়াতে চব সানি মেলিয়ে দিছোঁ এনেকৈ দি দিওঁ তো এইখিনি এনেকৈ কি থৈ দিওঁ এইখিনি দি দিওঁ এনেকৈ জাবং দি দিছোঁ এনেকৈ পিঁয়াজ কাটি দিছোঁ তো এনেকৈ চাওঁ কেনেকুৱা হয় কিন্তু এইটো নিজেই আৰু ইয়াত কোনো হেৰি নাই জাবৰাং খানা তো গাইছ এতিয়া এই হালধি পাতখিনি এনেকৈ যিমান পাৰোঁ এনেকৈ বান্ধি দিছোঁ এনেকৈ তো এতিয়া এনেকৈ এইটো এনেকৈ পাত বান্ধি লৈছোঁ মানে আৰু বান্ধি লোৱা হৈছে এতিয়া জ্বলিছে লাহে এতিয়া ইয়াত থিম ভৰাই ইয়াত চাই থাকক গাইছ মানে কি হ'ল এতিয়া বান্ধি মেলি হৈ গ'ল ক্লিয়াৰ একদম এইটো বান্ধিলোঁ আৰু কলপাত দিলোঁ আৰু হালধি পাত দিলোঁ চব দিলোঁ এতিয়া মানে জুইত দিব লাগে এতিয়া কি হ'ল বান্ধিবলৈ উপায় নাই জানে প্লাষ্টিকৰ ৰছী দিব নোৱাৰোঁ কাৰণ কেলৈ জুইত জ্বলি যাব এতিয়া এইটা টাঙাকৈ বান্ধিলোঁ একেবাৰে তাৰ মেৰিয়াই বান্ধিছোঁ চাব এইটো এনেকৈ এইটো হৈ গ'ল আৰু এইটো ক্লিয়াৰ দিম জুইত জুই দি দিম চাই থাকক দেই জুইত দিম বোলো এবাৰ চাব পাৰে জুইকুৰা চাওক একদম কেনেকৈ জ্বলিছে টমাই জ্বলিছে দেখিছে অলপ জুইকুৰা জ্বলাই লৈছোঁ জুইকুৰা জ্বলাই মানে পূৰা অঙঠাটো এঙাৰটো অলপ ওলাওক তাৰপিছত একদম খৰিখিনি অলপ জ্বলক শেষ হওক তাৰপিছত চাই থাকক তাৰপৰা দিম এইটো ৰেডি
একদম তাৰ জুইৰ ওচৰত থাকি গৰম হৈছে গাইছ একদম এইফালে ফেন লগাই লৈছোঁ ফেন চলি আছে এইফালে ফেন চলিছে এইফালে মই বহি আছোঁ ইয়াত বিন্দাছ ই বিজি আছে মোবাইল চোৱাত তো এতিয়া কি হ'ব সেইখিনি ভৰাই মেলি একদম তাৰপিছত আৰু একদম যেতিয়া হ'ব চাব তেতিয়া কি ঘৰৰ ভিতৰত দেখিছে নাই ঘৰৰ ভিতৰত কোৰ লৈছোঁ কোৰ লোৱাৰ নিচিনা পূৰা খান্দিছোঁ এতিয়া এখন খান্দি পূৰা এইটো টেঙাটো উলিয়াইছোঁ তাৰপিছত এতিয়া এই মেইন মালটো এইটো अंदर में ढुका देता हूँ এনেকৈ ভৰাই দিছোঁ তো এনেকৈ ভৰাই দি इसका ऊपर में এতিয়া দিয়ে চব মানে একদম এনেকৈ গোটেইখিনি দি দিছোঁ মাৰ পৰা গালি খাম গোটেইবোৰ এঙা তো গাইছ মানে একদম এতিয়া এইখিনি হৈ গ'ল এতিয়া এইটো জুইটো হেৰি কৰিলোঁ এতিয়া জুইটো একদম খানি লৈ এনেকৈ দি দিলোঁ দি দিলোঁ এতিয়া ইয়াৰ ভিতৰত আছে একদম মেইন মালটো আছে তাত জুই হাই দে অকণ ভৰাই দে হাই দে বছ এতিয়া ইয়াত জুই কৰাৰ ওপৰত অলপ জ্বলাই দিম তাৰপিছত চাই থাকক একদম শেষত দেখাই আছোঁ দেই একদম চাই থাকক ভিডিঅ'টো একদম ইয়াৰ পৰা একদম লাষ্টত দেখাম একদম উলিওৱাটো দেখা নাই একেবাৰে এতিয়া আমাৰ কি হ'ল এইটো কফি বনাই দিছে কফি একদম গৰম এইটো গৰম কাটিছে আৰু কফিটো খাইছোঁ দেই খাই লওঁ কফি তাৰপৰা একদম দেখাম এতিয়া একদম মাছটো একদম নমাওঁতেহে দেখাম আৰু তো বন্ধুসকল এতিয়া এইটো চাগে হ'ল এতিয়া এইটো উলিয়াই চাওঁচোন কি হ'ল কি নাই হোৱা চাওঁ নাইজলা লাগি গ'ল নেকি নহয় একদম ঠিকে আছে তো গাইছ একদম মজা চেন মাৰিছে ইয়াত মজা মাৰিছে হা গাইছ এইটো উলিয়ালোঁ এতিয়া চাই থাকক এতিয়া খুলি মিলি এইটো উলিয়াই কৰোঁ দে চাইড কৰি লগাবি নকৰা বেলেগখন কাহি ধৰোঁ চাই দিয়া চা নিমখ দিলি নাই 1 2 সিজিলে নদা সিজিলে আহিলে তো বন্ধুসকল এইটো কেনেকৈ অকল মাছ খাম হালদি গোন্ধাইছে বগা এইটো প্ৰায় দিন নাখাওঁ মোৰ মাৰি থৈ বেলেগ খাম তো এনেকৈ কেতিয়াবা ঘৰত বনাই খাব বিৰাট টেষ্টি চব ক'লোৱে আগত এইটো চাওক ইয়াত সোমাই আছে এইটো হেৰিটো ৰচুন আদা এইবোৰকে ধুনীয়া ধুনীয়া সোমাই আছে আৰু কিন্তু খাবলৈ খালি সোৱাদ আছে গাইছ এইটো ঘৰত বনাই খাব কেতিয়াবা এনেকৈ কাহি খাবা এই মোৰটো নাখাওঁ ন চফা কৰি দিলোঁ এইজনী আছে এজনী ভাত লগত খাম এজনী বাকী কাহি চফা এইবোৰ আছে খাই পেলাই ভাল লগাওঁ তো গাইছ ভিডিঅ'টো চাই চাগে ভালেই পালে ন মানে কেনেকৈ খালোঁ আৰু কেনেকৈ কি কৰিলোঁ দেখিলেই চাগে আৰু তো গাইছ মানে কি হ'ল ভাত পানী আমি লোৱা নাই অকল মাছৰ লগতে মাছটো পুৰি লৈ মাছকে খালোঁ আৰু কিন্তু মাছটো কমটি হ'ল বাৰু মানুহ বেছি হ'ল এইবোৰ একো নাই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ' ইমানেই লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত আজিলৈ চিলড্ৰেন টাটা বাই বাই দেই